এগৰাকী প্ৰগতিশীল শিক্ষা বিষয়া, যাৰ সবল নেতৃত্বত মৰিগাঁও জিলাৰ শৈক্ষিক ক্ষেত্ৰত সূচনা হৈছে এক নতুন দিগন্তৰ, যিয়ে মৰিগাঁও জিলাক পূবৰ গোৱা হিচাপে অভিহিত কৰে। সেইগৰাকী মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল গগৈ এই সপ্তাহৰ উত্তৰণৰ অতিথি। নমস্কাৰ, নতুন সংবাদৰ উত্তৰণ অনুষ্ঠানলৈ মই জয়ন্ত সাগৰ শইকীয়াই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এগৰাকী বিশিষ্ট শিক্ষাবিদ, শিক্ষা বিষয়া, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু মিছন সমন্বয়ক কমল গগৈ ডাঙৰীয়াক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেখেতৰ সৈতে আমি কিছু ভাৱ বিনিময় কৰিম। জিলাখনৰ সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ বিষয়ে দুআষাৰ কথা পাতিম, লগতে তেখেতৰ জীৱন আৰু কৰ্মৰ বিষয়ে আমি কিছু আলাপ কৰিম। আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ গগৈ। নমস্কাৰ। পোনপ্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ, আপুনি কেইবাখনো জিলাত শিক্ষা বিষয়া হিচাপে থকাৰ পিছত শেহতীয়াকৈ আপুনি মৰিগাঁও জিলাত আহি কেনে অভিজ্ঞতা আৰু অনুভৱৰ অনুভৱ কৰিছে? কেইবাখনো ডাঙৰ জিলাত আছিলোঁ। হয়, মৰিগাঁও সৰু জিলা নহয়, কিন্তু ইয়াৰ অনুভৱটো অলপ বেলেগ। মই এনেকুৱা লাগে প্ৰথমবাৰ জইন কৰাৰ পৰা প্ৰথমবাৰ আহিছোঁ। গতিকে অহাৰ পিছত এনেকুৱা ভাৱ হৈছে নৰ্থ ইষ্টৰ গোৱা সদৃশ এখন জিলা। নৰ্থ ইষ্টৰ গোৱা বুলি ক'ব লাগিব। মই গোৱাও ভ্ৰমণ কৰিছোঁ। ইয়াত নৈ, বিল, যেনেধৰণৰ এটা প্ৰাকৃতিক শোভা আছে, এই শোভা অন্য জিলাত পোৱা নাযায়। আৰু ইয়াৰ যেনেকৈ ফচল, শাক পাচলি বা মাছ পুঠি যেনেকুৱা এটা পৰিভৰ আছে, সেইকাৰণে হয়তো শংকৰদেৱৰ সময়ত আলি পুখুৰীৰ নাম পাইছিলে, আলি আৰু পুখুৰী। গতিকে এনে শোভা থকা জিলাখনক আমি পৰ্যটন ক্ষেত্ৰ, মায়ং পবিতৰা হওক বা কাষতে বত্ৰদবা আছে, ইয়াতেই লক্ষীনাথ বেজবৰুৱাৰ জন্মস্থান, ৰত্নকান্ত বৰকাকতিৰ কবি সাহিত্যিক, এইসকল মহান পুৰুষৰ জন্মস্থান, কাষতে শংকৰদেৱৰ জন্মস্থান। গতিকে এখন বৰ পবিত্ৰ ঠাই। গতিকে মৰিগাঁও জিলা এখন পবিত্ৰ ঠাই। ইয়াত মই সেৱা আগবঢ়াবলৈ পাই নিজকে ধন্য মানিছোঁ। ছাৰ, আপুনি নিজৰ শিক্ষা জীৱন ক'ত আৰম্ভ কৰিছিল আৰু জন্ম ক'ত হৈছিলে? মোৰ জন্ম যোৰহাটত। যোৰহাটৰ এখন সৰু গাঁৱত, য'ত কৃষ্ণকান্ত সন্দিকৈয়ে তেখেতৰ আমাৰ ঘৰৰ কাষতে ঘৰ আছিল আৰু তেখেতসকলে চাহ বাগিচা খুলিছিল। তেখেতসকলে বাংলোত থাকে, আমি গাঁৱৰ ঘৰত থাকোঁ। আৰু সেইজন মহান পণ্ডিতৰ সৰুৰে পৰা আমাৰ এটা সান্নিধ্য বা দেখিবলৈ পাইছিলোঁ, সেইটো আমি গৌৰৱ অনুভৱ। সেই ঠাইতেই তিৰুৱাল বাগিচা যোৰহাটৰ, তাতে মোৰ জন্ম আৰু শিক্ষা মোৰ তাতে আৰম্ভ হৈছে। আৰু পঢ়াশলীয়া শিক্ষা তাতে আৰম্ভ কৰি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা মই উত্তীৰ্ণ হৈ আকৌ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়োঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আকৌ মই শিক্ষাৰ ওপৰত ডিপ্ল'মা ল'বৰ কাৰণে নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যনেল প্লেনিং এণ্ড এডুকেশ্যন, দিল্লীত তালৈ যাওঁ। তাৰপিছতে মই এই শিক্ষা সেৱাত যোগদান কৰি আপুনি প্ৰথমতে শিক্ষকতা কৰিছিলে? মই শিক্ষক প্ৰায় 8 বছৰ আছিলোঁ। শিক্ষকতাৰ জীৱনৰ অভিজ্ঞতা আৰু বৰ্তমান এগৰাকী দায়িত্বশীল শিক্ষা বিষয়া হিচাপে আপোনাৰ কোনটো অভিজ্ঞতা আপোনাৰ ভাল লাগিছিলে বা আপুনি কেনেধৰণে? শিক্ষকতা জীৱন এটা মধুময় জীৱন। ইয়াত আমি কিবা নতুন নতুন বস্তু বিচাৰি পাওঁ। আচলতে জীৱনটো নিজে সজাব জানিব লাগিব। আমি এটা কালাৰফুল ছাৰ্ভিচ কৰি আছোঁ। আজি বিদ্যালয়ত মই পৰিদৰ্শক হিচাপে আছোঁ, আগতে শিক্ষক আছিলোঁ বা অন্য ধৰণৰ বিভিন্ন ধৰণৰ আমি সেৱা দেশৰ কাৰণে বা নিজৰ মাতৃভূমিৰ কাৰণে আগবঢ়াবলগীয়া হয়। কিন্তু এই শিক্ষকতা যিটো আমাৰ বৃত্তি আছিল, তাত আমি ল'ৰা ছোৱালীৰ যি সান্নিধ্য, সেই সান্নিধ্য এবাৰ যি শিক্ষকে লাভ কৰে তাক এৰি আহিবলৈ বৰ টান। এই মোহটো শিক্ষকতাৰ যিটো বৃত্তি,
এইটো যিসকলে শিক্ষকতা কৰিছে তেখেতসকলে অনুভৱ কৰিব পাৰে আৰু শিক্ষাদান কৰিলে মানে মানুহে নিজকে বহুখিনি ওপৰলৈ লৈ যাব পাৰে সমাজত এটা অৱসৰৰ পিছত এটা সুকীয়া স্থান লাভ কৰি থাকে সেইটো কিন্তু এজন বিষয়াই বা অন্য এজন চাকৰিয়ালে সেইটো আসন নাপায় শিক্ষক হিচাপে নিজকে গৌৰৱ অনুভৱ কৰে বা নিশ্চয় এই শিক্ষকতা ভাল পায়নে ভাল পাওঁ মই সভা সমিতিবিলাকত প্ৰথম কওঁ যে মই প্ৰথম শিক্ষক তাৰপিছতেহে শিক্ষা বিষয়া কাৰণ আমাৰ ছাৰ্ভিচ পিৰিয়ড 7 বছৰমান লাগে এই ছাৰ্ভিচটোত যোগদান কৰিবলৈ অভিজ্ঞতা হিচাপে গতিকে মই শিক্ষক নোহোৱা হ'লে এই শিক্ষা বিষয়া পদটোত বিদ্যালয় পৰিদৰ্শক হিচাপে বা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে মই যোগদান কৰিব নোৱাৰিলোহেঁতেন আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত আছে মৰিগাঁও জিলাত আপুনি কেনেধৰণৰ প্ৰত্যাহ্বান বা সমস্যাৰ সন্মুখীন হৈছে বা ইয়াক অতিক্ৰম কৰিবৰ কাৰণে আপুনি কেনেধৰণৰ পদক্ষেপ হাতত লৈছে মই প্ৰথমে প্ৰাথমিক শিক্ষা বিষয়া হিচাপে আৰু জিলা মিছন সমন্বয়ক সমগ্ৰ শিক্ষাৰ মানে যোগদান কৰিলোঁ তাত মই যথেষ্ট আমাৰ মানে নেতৃস্থানীয় যিসকল বিষয়া আছে আৰু যিসকল আমাৰ শিক্ষক আছে অভূতপূৰ্ব সঁহাৰি মই যোৰহাট জিলাতো কৰি আহিছোঁ বা কামৰূপ মহানগৰ জিলাত কৰি আহিছোঁ লখিমপুৰ জিলাত কৰি আছোঁ ইয়াৰ কিন্তু যিটো সহযোগিতা সেইটো পাই মই বেছি আনন্দিত আৰু ক'বলৈ পাই ভাল পাইছোঁ যে যোগদান কৰিয়েই প্ৰথম দিনাই মই বানপানীয়ে লাহৰীঘাটত উটুৱাই নিয়া দক্ষিণ টেঙাগুৰি বিদ্যালয়লৈ গৈছোঁ আৰু সেই বিদ্যালয়খনক লগে লগে আমি চৰকাৰী অনুদান দিব নোৱাৰি NGO খালসা নৰ্থ ইষ্ট গুৱাহাটীৰ NGO এটাৰ দ্বাৰা সেই বিদ্যালয়খন বনাবলৈ দিছোঁ তাতো স্থানীয় ৰাইজৰ যিখিনি সহযোগিতা যথেষ্ট ভাল আৰু তেনেধৰণে বানপানীৰ আমাৰ অধ্যুষিত এখন জিলা বা প্ৰত্যেক বছৰে বানে গৰকি যোৱা এখন বানত মানে ভুক্তভোগী জিলা হিচাপে শিক্ষাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট বাধা বিঘিনি আহে কিন্তু তাৰ মাজত যিখিনি শিক্ষকৰ সঁহাৰি বা সহযোগিতা সেইখিনি পাই ভাল পাইছোঁ আৰু আমি শিক্ষাৰ ক্ষেত্ৰত অহা সময়ছোৱাত আমি আগবাঢ়ি যাব পাৰিম মূলতে জিলাখনৰ কিবোৰ সমস্যাই শিক্ষা বিভাগটোক সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বা কি বিশেষ এনে ডাঙৰ সমস্যা দেখা পাইছে মৰিগাঁও জিলাত যিহেতু বান গৰাখহনীয়াৰ কথা কৈছে বহু সময় বানে প্লাবিত বিদ্যালয়সমূহত স্কুল ছাত্ৰ ছাত্ৰীয়ে উপযুক্তভাৱে তেখেতসকলে শিক্ষাবৰ্ষত আহৰণ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাবৰ কাৰণে কিবা বিশেষ পদক্ষেপ হাতত লোৱাটো প্ৰয়োজন বুলি আপুনি অনুভৱ কৰে নেকি আপুনি ঠিকেই কৈছে মৰিগাঁৱত আচলতে কৰিব লগা বহুত কাম আছে আৰু কাম থাকিলেহে আচলতে এটা ভাল সুস্থ আঁচনি ল'ব পাৰি আমি সমগ্ৰ শিক্ষা অভিযান হওক অন্যভাগেও আমি বিভিন্ন আঁচনি ল'ম যদিহে তাত স্কোপ আছে এটা কাম কৰাৰ পৰিসৰ থাকিব লাগিব অলপ শিক্ষিত হাৰটো কম ইয়াত এটা স্কোপ আছে আমাৰ ল'ৰা ছোৱালী বানপীড়িত তাত আমাৰ স্কোপ আছে কাম কৰা ইয়াত মানে আনকি মানে বিভিন্ন ধৰণৰ জাপানীজ এনকেফেলাইটিছ হওক কোভিডৰ দৰে ৰোগতো মানুহ যথেষ্টখিনি মৃত্যুবৰণ কৰিছে গতিকে ইয়াত কৰিব লগা শিক্ষা প্ৰসাৰ কৰিব মিছন মোডত কাম কৰিব লগা যথেষ্ট কাম আছে আৰু তেনেধৰণৰ কিছুমান কাম আমি হাতত লৈছোঁ আঁচনি তৈয়াৰ কৰিছোঁ শিক্ষকসকলৰ সহযোগত নিশ্চয় আমাৰ এই জিলাখন আমি এনেধৰণৰ প্লেনিঙৰ দ্বাৰা আমি আগুৱাই লৈ যাব পাৰিম আপুনি বিভিন্ন সময়ত এগৰাকী চিন্তাশীল প্ৰগতিশীল ব্যক্তি হিচাপে আপুনি বিভিন্ন পদক্ষেপ হাতত লোৱা আমি দেখা পাইছোঁ শেহতীয়াকৈ আপুনি শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ কাৰণে প্ৰজ্ঞালিপি নামৰ এখন পত্ৰিকাৰ আলোচনীও আপুনি ইতিমধ্যে আপোনাৰ সন্মুখ সম্পাদনাত প্ৰকাশ হৈছে এই অনুভৱটো আৰু চিন্তাটো আপোনাৰ মনলৈ কেনেকৈ আহিল আচলতে কোভিডৰ যিটো মহামাৰী অতি মহামাৰী ইয়ে আমাক মানে চিন্তাটো আনি দিলে আমি ইজনে সিজনক লগ কৰিব নোৱাৰাৰ কাৰণে মই ভাবিলোঁ যে আলোচনীটো আমি উলিয়াই থাকোঁ গতিকে এখন মেগাজিন আমি উলিয়াই থাকোঁ আমাৰ ভৱেশ ঠাকুৰীয়া শিক্ষক
ৰাজীৱ চহৰীয়া শিক্ষক, দুইজন মানে এজন সম্পাদক বা কাৰ্যকৰী সম্পাদক, দুইজনৰ সহযোগত আৰু কেইজনমানৰ সহযোগত আমি এই পত্ৰিকাখন উলিয়ালোঁ। আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 15 আগষ্টৰ দিনা উন্মোচনো কৰিলে। ইয়াত দেখা পাইছোঁ যে আমাৰ যিটো মৰিগাঁৱৰ শিক্ষা সংস্কৃতি, ইয়াৰ যিটো পৰ্যটনৰ ক্ষেত্ৰ বা ইয়াৰ ঐতিহ্য, এইবিলাক আমি ইয়াত ফ'কাছ দিব পাৰিছোঁ। আৰু এই ফ'কাছখিনি যিসকলে আমাৰ লিংকত জড়িত থাকে, মেগাজিনখন পঢ়ে, আমি মৰিগাঁৱক বাহিৰৰ জগতলৈ উলিয়াই নিয়াৰ এটা স্ক'প পাইছোঁ। আনকি আমাৰ ইয়াৰ মানে যিটো লিংক আমেৰিকাটো চাই, আমেৰিকাৰ বা আমাৰ দিল্লী, কলকাতা বা বেংগালুৰু ইয়াতো চাই তেওঁলোকে যথেষ্ট মানে পৰ্যটন ক্ষেত্ৰখন জানি ইয়ালৈ আহিব বিচাৰে, মানুহে ইচ্ছা কৰে। আপোনালোকে দেখিব কৰোণাৰ প্ৰাদুৰ্ভাৱ কমাৰ পিছতে কিন্তু মায়ং হওক, পবিতৰা হওক বা মৰিগাঁৱৰ বিভিন্ন স্থানলৈ পৰ্যটকৰ মানে আগমন ঘটিব। গতিকে প্ৰজ্ঞালিপিয়ে এনেধৰণৰ ক্ষেত্ৰখনক মৰিগাঁৱক শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰত আগুৱাই নিবলৈ অৰিহণা যোগাব বুলি মই ভাবোঁ। এইটো এটা খুব সুপৰিকল্পিত চিন্তা আপোনাৰ, আৰু তাৰ বাবে আপোনাক আমি সাধুবাদ দিবই লাগিব। আপুনি শেহতীয়াকৈ বিদ্যালয়সমূহৰ সংগীত বুলি এখন কিতাপ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে। এইটো এটা খুব অভিনৱ চিন্তা আৰু নতুন দেখা পাইছোঁ এই চিন্তাটো, বিশেষকৈ আগত মৰিগাঁৱত আমি তেনেধৰণৰ চিন্তা দেখা নাছিলোঁ। এই কথাটো আপুনি কেনেদৰে ভাবিলে? এইটো আচলতে মই নিজা চিন্তাৰে, আমি ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় সংগীত জন গণ মন এটা মৰ্যাদাপূৰ্ণ, ভুলকৈ গাব নোৱাৰি। অসমত জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ, ঠিক তেনেধৰণে আমাৰ বিদ্যালয়ত স্থায়ীকৈ এটা বিদ্যালয় সংগীত থাকিব লাগে। সেইটো মানে নিজৰ মনলৈ আহে, এইটো এটা উদ্ভাৱনী চিন্তা। গতিকে মই বিদ্যালয়বিলাকক আহ্বান জনালোঁ। প্ৰথমটো কপি আমি ইতিমধ্যে উন্মোচন কৰোৱালোঁ আৰু উলিয়াইছোঁ। আৰু ইয়াৰ দ্বাৰা এটা কথা বাৰ্তা দিয়া হৈছে যে বিদ্যালয়ৰ ঐতিহ্য, বিদ্যালয়ৰ গুণ গৰিমা, বিদ্যালয়খন প্ৰতিষ্ঠাৰ যিটো জন্ম যন্ত্ৰণা, এইবোৰ এই গীতৰ মাজেদি প্ৰকাশ হ'ব লাগিব। বিদ্যালয়ত সভা সমিতি পাতিলে এই মানে গীতটো সমবেত গীত বা আৰম্ভণি গীত হিচাপে পৰিৱেশন হ'ব। যেনেধৰণে আমি জাতীয় সংগীত বজাওঁ, যেনেকৈ আমি মানে ৰাষ্ট্ৰীয় সংগীত বজাওঁ, এই চিন্তাটো মই ভাবোঁ অসম তথা ভাৰততে হ'ব লাগে। কেৱল যে আমি মৰিগাঁৱতে হ'ব সেইটো নহয়। তাৰোপৰি ইয়াৰ লগে লগে এটা ভাবি আছোঁ ইতিমধ্যে যে বিদ্যালয়ৰ ইতিবৃত্ত বুলি এনেকুৱা কাম মই যোৰহাট জিলাত কৰি আহিছোঁ। বিদ্যালয়সমূহৰ ইতিবৃত্ত লিখি ডাঙৰ ডাঙৰ গ্ৰন্থ উলিয়াই প্ৰত্যেক বিদ্যালয়ৰ লাইব্ৰেৰীত আমি ৰাখিছোঁ, দুটাকৈ কপি। আৰু সেই কামটো আমাৰ মৰিগাঁও জিলাতো সোনকালে হৈ উঠিব। এইটো এটা ভাল কাম হ'ব বুলি আমি ভাবোঁ, কাৰণ বিদ্যালয়সমূহৰ ইতিহাসটো সন্নিৱিষ্ট হয়। এছাম লোকে বহুত কষ্ট কৰি বিদ্যালয়বিলাক পৰৱৰ্তী কালত প্ৰভিন্সিয়েলাইজ হ'ল, মানে চৰকাৰী হ'ল। হোৱাৰ পিছত বহুত সেইসকলক আমি পাহৰি গ'লে নহ'ব, যিসকলে বিনা বেতনে কৰিলে। কৃতজ্ঞতা স্বীকাৰ এটা হ'ব নিশ্চয়। নহয়, এই বিদ্যালয়ৰ যিকোনো আঁচনি গ্ৰহণৰ বাবে সেই মানে বিদ্যালয়ৰ ইতিবৃত্ত কিতাপখনে যথেষ্ট সহায় গ্ৰন্থ হিচাপে নিশ্চয় কাম কৰিব, আৰু এটা খুব ভাল পদক্ষেপ আপুনি হাতত লৈছে। আৰু এনেধৰণৰ ন পদক্ষেপেৰে নিশ্চয় মৰিগাঁও জিলাৰ আপোনাক জনাবলৈ পাই সুখী যে আমাৰ মাননীয় শিক্ষাগুৰুসকলৰ সহযোগত আমি এতিয়া য'ত আছোঁ, ইয়াতেই মৰিগাঁৱৰ সকলো শিক্ষা বিষয়াৰ কাৰ্যালয় একত্ৰিত কৰিছোঁ। আমাৰ 85 চনৰ পৰা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়টো ভাড়াঘৰতে চলি আছিল। আপোনালোকে জানিব যে মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী কাষতে আছে ভাড়াঘৰত। আৰু শিক্ষাগুৰুসকলৰ সহযোগতে দান অনুদানেৰে আমাৰ মানে এইটো নিৰ্মাণ হৈ আছে। এই মাহৰ ভিতৰতে আমি ইয়াত কাৰ্যালয় মুকলি কৰিব পাৰিম। আৰু ইয়াত এটা আধৰুৱা প্ৰেক্ষাগৃহ আছিল, এই প্ৰকল্পৰ অন্তৰ্গত এটা প্ৰেক্ষাগৃহ। এই প্ৰেক্ষাগৃহত আমি বিভিন্ন শিক্ষকৰ প্ৰশিক্ষণ সভা সমিতি আদি পাতিবলৈ সুবিধাজনক কৰি লৈছোঁ। এইটো আমি কোনো চৰকাৰী অনুদানেৰে নহয়,
এইটো আমি শিক্ষকৰ অনুদানেৰে গতিকে প্ৰকল্পটোৰ কাম আমি আগবঢ়াইছোঁ ইয়াৰ পিছতে আমি লৈছোঁ এটা আঁচনি যে মৰিগাঁৱত এটি আমাৰ সংগ্ৰহালয় হ'ব মিউজিয়াম সেই মিউজিয়ামটো আমাৰ পুৰণা ঘৰ এটা আছে তাকে আটক ধুনীয়া কৰি আমি মিউজিয়াম কৰিম আৰু এই প্ৰকল্পটোৰ ভিতৰত যিকোনো ব্যক্তি আহিলে শিক্ষা বিভাগৰ কামবিলাক ইয়াতে কৰি লৈ যাব পৰাৰ সুবিধাটো কৰিছোঁ আৰু শিক্ষকসকল আহিলে বহিব পৰা সা সুবিধাখিনি আমি প্ৰদান কৰিবলৈ এই প্ৰকল্পটোত আছে তাৰোপৰি কেৰিয়াৰ কাউন্সেলিং বা শিক্ষকসকলৰ স্বাস্থ্য পৰীক্ষা এনেকুৱা ধৰণৰ বেলেগ বেলেগ কোষ আমি ইয়াত বনাই দিম আৰু শিক্ষকসকলৰ যিখিনি পেঞ্চনৰ সা সুবিধা বা তেওঁলোকৰ মানে কৰিব লগা আমাৰ ব্লকবিলাকৰ লগত সংযোগ বা আমাৰ সমন্বয় প্ৰচেষ্টা আৰু আমাৰ যিটো মেনেজমেণ্ট ছিষ্টেম আৰু ডেভেলপ কৰিবলৈ এই প্ৰকল্পটোৰ যোগেদি আমি চেষ্টা কৰি কৰিছোঁ আৰু তাৰ লগে লগে আৰু এটা আঁচনি তৈয়াৰ কৰিছোঁ আমাৰ 4টা ব্লক আছে এটা কপিলি এটা মায়ং এটা লাহৰিঘাট অন্যটো ভোৰবন্ধা এই ব্লককেইটাৰ কাম আৰু গতিশীল কৰিবৰ বাবে আমি লেব টু লেণ্ড মানে আমি কাৰ্যালয়ত আছোঁ কাৰ্যালয়ৰ পৰা আমি গাঁৱলৈ যাম বিষয়াসকল বা আমাৰ যিসকল বিষয়া কৰ্মচাৰী আছে আমি গৈ গৈ আমাৰ শিক্ষকসকল ইয়ালৈ আহিব নালাগে লেব টু লেণ্ড আমি লেণ্ডলৈ যাম অকল লেবৰেটৰীত সোমাই থাকিলে নহ'ব গতিকে আমি আজি লাহৰিঘাটত গৈ শিক্ষকৰ যিখিনি কাম আছে আমি তাত কৰি থৈ আহিমগৈ এনেকুৱা ধৰণৰ ছিষ্টেম এই প্ৰকল্পটোৰ পৰা আমি আৰম্ভ কৰিম যাতে শিক্ষাদান আৰু মৰিগাঁও জিলাত ভাল হৈ উঠে ভৱিষ্যতে আমাৰ মেট্ৰিক পৰীক্ষা ভাল কৰিব লাগিব মই দেখা পাইছোঁ মেট্ৰিক পৰীক্ষাও যোৱা বছৰ ভাল নহয় পজিশ্যন পোৱা এজনো ছাত্ৰ নাই গতিকে আমি সকলোৱে সমন্বিত প্ৰচেষ্টাৰে মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুওৱা কীৰ্তিমান ছাত্ৰ ছাত্ৰী ওলাব লাগিব এইখিনিৰ কাৰণে আমি অনলাইন মক টেষ্ট কৰি আছোঁ বিভিন্নজনক সংযোগ কৰিছোঁ আৰু ইতিমধ্যে আমি কোভিড-19ৰ প্ৰট'কল মানি ক্লাছ পাতিবিলাকো 10ৰ বা 12ৰ আমি ভালদৰে আৰম্ভ কৰিছোঁ তাৰোপৰি মই দেখা পালোঁ যে যোৱা বছৰ ইয়াত ক্লাছ 5ৰ যিটো বিটি পৰীক্ষা CM স্কলাৰশ্বিপৰ মাত্ৰ 19% ৰিজাল্ট হৈছিল গতিকে চোকা ল'ৰাকেইটাই পৰীক্ষা দিয়ে তাত 19-20% যদি ৰিজাল্ট হয় তেতিয়া মৰিগাঁৱৰ কাৰণে বৰ লাজৰ কথা গতিকে সেই বিষয়ত অনলাইন আমি কোচিং দিছোঁ বা আমি তেনেকুৱা ধৰণৰ লেচন বেজ কিছুমান কাম কৰি আছোঁ গতিকে আমি এই CM স্কলাৰশ্বিপ এক্সাম ভাল কৰি আমাৰ ল'ৰাই যাতে অধিক স্কলাৰশ্বিপ পায় চৰকাৰৰ পৰা সেইটো ব্যৱস্থা কৰিছোঁ তেনেধৰণে ক্লাছ 8ৰ যিটো CM স্কলাৰশ্বিপ এক্সাম সেইটো আমি ভাল কৰিছোঁ 12ৰ আমি চাম দ্বাদশ শ্ৰেণীৰ গতিকে এনেধৰণৰ শিক্ষাৰ উন্নতিৰ কাৰণে মৰিগাঁৱত এই প্ৰকল্পটোৰ অধীনতে আমি কাম আগবঢ়াই যাবলৈ লৈছোঁ খুব সুন্দৰ আৰু খুব সুদূৰ প্ৰসাৰী কিছু কাম কাজ আপুনি হাতত লৈছে আৰু এই দূৰদৰ্শী চিন্তাৰে নিশ্চয় মৰিগাঁওখনৰ শিক্ষা ব্যৱস্থাক আৰু অগ্ৰসৰ কৰি তুলিব শেহতীয়াকৈ সুদীৰ্ঘ বছৰৰ বিৰতিৰ পাছত ৰাষ্ট্ৰীয় শিক্ষানীতি ইতিমধ্যে 2020ৰ শুভাৰম্ভ হৈছে এই ৰাষ্ট্ৰীয় নীতি ৰূপায়ণৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণে আগবাঢ়িছে তাৰ এটা আভাস আমাক দিয়কচোন নতুন শিক্ষানীতিখন যথেষ্ট ভাল হ'ব ইয়াত মানে কেইটামান কথা আছে মোৰ মাননীয় শিক্ষাগুৰুসকলক আমি প্ৰথম উপযুক্ত কৰি তুলিব লাগিব তেখেতসকলৰ ক্ৰিয়েটিভিটি বা ক্ৰিটিকেল থিংকিং এই কথাবোৰ লাগিব সেইখিনি হ'লেহে ছাত্ৰ ছাত্ৰীৰ যিটো সৃজনীমূলক প্ৰতিভা বিকাশ হ'ব যিটো তেওঁলোকে মানে গৱেষণামূলক চিন্তাৰ দ্বাৰা কামবোৰ ইয়াৰ পৰা আমি ভাল গৱেষক উলিয়াব লাগিব মৰিগাঁও জিলাৰ পৰা সৰুৰ পৰা ইনপুট দিলেহে আমি ভৱিষ্যতলৈ পাম আছে আমাৰ সম্পদ এই মানৱ সম্পদখিনিক আমি এটা মই ক'লোঁ অলপ আগতে যে কেৰিয়াৰ কাউন্সেলিঙৰ কোষ বনাম ইয়াত বা আমি অন্যান্য মেডিকেল কোষ বনাম তেনেকুৱা কিছুমান কাম কৰিম আমি এই ধৰণৰ চাম যে ছাত্ৰ এজন যদি ভাল গীত মাতত তেওঁ আগবাঢ়ি যাব পাৰে তেওঁক সেইটো লাইন দেখুৱাম সেইটো লাইনত আমি স্কুলত
তেওঁক ইনপুট দিবলৈ চেষ্টা কৰিম, যেনেকৈ হিমা দাস। হয়, তাইক তেনেধৰণৰ আচলতে দিব নোৱাৰিলেও কিন্তু প্ৰতিভা আছিল, ওলাই গ'ল। হয়, আমি ভাল যদি গায়ক থাকে আমি তেনেধৰণে গায়ক সৃষ্টি কৰিম। এনেকুৱা কাম মই আচলতে যোৰহাট জিলাত আৰু কামৰূপ মহানগৰ জিলাত কৰি আহিছোঁ। তাত আমি প্ৰিয়ংকা ভৰালীৰ দৰে ভাল গায়ক, অনামিকা চৌধুৰীৰ দৰে ভাল গায়ক, তাৰ আগতে জুবিন গাৰ্গ আছিল, যোৰহাটৰে ল'ৰা আছিল, জন্ম তাতে, তেওঁলোক ভাল গায়ক হিচাপে আহিছে। আনকি বাল্য ভৱনত এতিয়া আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৰহাট বাল্য ভৱনতে পঢ়া, সমুজল ভট্টাচাৰ্য যোৰহাট বাল্য ভৱনতে পঢ়া। তেনেধৰণৰ সৃষ্টিমূলক গঠনমূলক কামবিলাক মই থকা পিৰিয়ডত যদি মৰিগাঁৱত দি যাব পাৰোঁ, ইয়াৰ অঞ্চলত তেনেধৰণৰ অসমক নেতৃত্ব ল'ব পৰা, ৰাজনৈতিকভাৱে বা গীতৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা ল'ৰা ছোৱালী ওলাব। আজি তেওঁলোকক আমি এটা চাকৰিৰ বাবে ঘূৰি ফুৰিব মানে লগা হোৱাকৈ আমি এখন চাৰ্টিফিকেট দিলে নহ'ব। তেওঁলোকক যদি প্ৰতিভা এটা দি পঠিয়াওঁ আৰু 10জনক তেওঁলোকে সংস্থাপন কৰিব পাৰিব। আজি জুবিন গাৰ্গৰ লগত আৰু 100জন ল'ৰা সংস্থাপিত হৈ আছে। গতিকে তেনেকুৱা ক্ৰিয়েটিভিটি থকা ল'ৰা ছোৱালী সৃষ্টি কৰিব লাগিব, সেইটোৱে আচল শিক্ষা। গতিকে এনেধৰণৰ চিন্তা কৰা হৈছে আৰু সকলোৰে সহায় সহযোগ পালে আমি আগবাঢ়ি যাব পাৰিম। নিশ্চয় খুব ভাল ভাল পদক্ষেপ লৈছে। এইখিনি শিক্ষানীতিত সোমাই আছে। আপুনি যিটো ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এইখিনিয়ে কথা কয়। আমাৰ মানে থকা সম্পদখিনিকে, থকা আঁচনিখিনিকে অলপ সুচাৰুৰূপে পুনাই পৰিচালিত কৰি আমি কিবা নতুন বস্তু এটা আহি ইয়াত কৰিব যে সেই কথাটো নহয়। গতিকে মই ভাবোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাৰ শিক্ষা ব্যৱস্থাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিব। আৰু মৰিগাঁও জিলাৰ শিক্ষা বিষয়া হিচাপে আপুনি নিশ্চয় তাৰ লগত সমন্বয় ৰাখি কামখিনি আগবঢ়াই লৈ যাব, তাৰে আমি এটা আভাস পালোঁ। আপুনি এগৰাকী দক্ষ শিক্ষাবিদ হিচাপে ইতিমধ্যে জিলাখনত বিভিন্ন কাম কাজ হাতত লৈছে। আপুনি বিভিন্ন সময়ত বিভিন্ন অভিনৱত্বমূলক কাম কাজো কৰিছে। গতিকে এনেদৰে আপুনি এগৰাকী শিক্ষা বিষয়া হিচাপে ইতিমধ্যে জনপ্ৰিয় হৈছে। আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ত ধন্যবাদ। আপোনাক আমি পালোঁ। আপুনি কিছু কথা আপোনালোক আহি এনেধৰণৰ এটা সুবিধাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আপোনাৰ নতুন সংবাদ যিটো আমাৰ চেনেল, এই চেনেলক আমি জনাইছোঁ। আৰু আচলতে সংবাদ মাধ্যমৰ সহায় সহযোগিতাৰ অবিহনে বা ইয়াৰ এটা প্ৰচাৰ, গঠনমূলক প্ৰচাৰ অবিহনে কোনেও মানে আগবাঢ়ি যাব নোৱাৰে। গতিকে আপোনালোকৰ সহায় সহযোগ আমি কামনা কৰিলোঁ। নিশ্চয় ভাল কামৰ প্ৰচাৰ প্ৰসাৰ নিশ্চয় আছে আৰু আপুনি যিখিনি আদৰ্শ দেখুৱাইছে জিলাখনত, আৰু ইয়ে মই ভাবোঁ যে ৰাজ্যখনৰ বাবে এটা শুভ সংবাদ কঢ়িয়াই আনিছে। আৰু অনাগত সময়তো আপুনি সুস্বাস্থ্যৰে সুদীৰ্ঘদিন শিক্ষা ক্ষেত্ৰখনত আপুনি নীৰৱে কাম কাজ কৰি যাব আৰু ভাল ভাল কামৰ এক চানেকি গঢ়ি তুলিব বুলি আমি আশা ৰাখি আপুনি ইমান সময় আমাক দিলে তাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি নতুন সংবাদ পৰিয়ালৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাই ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো আমি ইমানতে সমাপন কৰিছোঁ। আপোনাক ধন্যবাদ।